নমস্কাৰ পুনৰ পৰা আপোনালোক সকলোকে বুলবুল ব্লগিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ ভাওনা চাবলৈ। এই ষ্টেণ্ড লৈ লৈছোঁ। ভাও কোন জেগাত আছে কি আছে আপোনালোকৰ জেগা যেতিয়া জেগাটো পাম তেতিয়াহে ক'ম। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে আমাৰ মানে একেবাৰে সকলোৰে পৰিচিত অনন্তমে যিটো ইউটিউবৰ চেনেল আছে সেই ইউটিউবৰ চেনেলৰ মালিকজন আমাৰ লগত উপস্থিত আছে। এয়া ক'ত যাম আমি? নমস্কাৰ। ক'ত যাম আমি? বৰ্তমান আমি ভাওনা চাবলৈ ওলাইছোঁ। আমাৰ বুলবুল লগত ওলাইছে, গতিকে সকলোৱে ভাওনা উপভোগ কৰিম বুলি আশা কৰিলোঁ। ধন্যবাদ। আৰু এইপিনে আমাৰ লীলা। এয়া নমস্কাৰ। ওলাইছোঁ আৰু এতিয়া ভাওনা চাবলৈ। ঠিক আছে, তেনেহ'লে ভাওনাৰ কিছু মানে দেখাবলৈ চেষ্টা কৰিম আৰু। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি উপস্থিত হ'লোঁ য'ত নাট আছিলে। নাটখনৰ জেগা আহি পালোঁ। এইপিনে পেইণ্টিঙৰ কাম চলি আছে। ড্ৰেছ পোছাকত মানে কামত ব্যস্ত হৈ আছে। লাগি আছে আৰু ভিডিঅ'ৰ অকণমান কিছু ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, ফাইনেলি আমি ভাওনাখন চাই আহিলোঁ আৰু বৰ্তমান ঘৰলৈ গৈ আছোঁ। এতিয়া ৰাতি 12টা বাজিব সময় আছে। ভাওনাখন চাই ভাল লাগিলে। ভাওনাখনৰ নাম আছিলে চাই ভাল লাগিলে আৰু কিছুমান ক্লিপ আপোনালোকক দেখালোঁ আৰু সেই ক্লিপবিলাকত কেনেকুৱা পালে জনাব। এতিয়া ৰাতি 12টা বাজিছে, চকু ৰঙা হৈ আহিছে, আপোনালোকে দেখিছে, চকু টোপনি ধৰিছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভাওনাৰ কিছু অংশ চাওঁ বুলি ভাবে মই ডিছক্ৰিপশ্যনত এটা লিংক দিম। লিংকটো আপোনালোকে ক্লিক কৰি মোৰ ছেকেণ্ড চেনেল ওম শ্ৰীকৃষ্ণই নম চেনেলটো সোমাই আপোনালোকে তাত চাব পাৰিব। আৰু যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ তাত গোটেইখিনি আমাৰ অসমীয়াৰ যি মানে আইনাম, দিহানাম, ভাওনা সকলোখিনি তাতে দিয়া আছে আৰু তাতে চাব পাৰিব। আৰু মোৰ লগত আহিছে মোৰ দাদা আৰু আপোনালোকৰ সকলোৰে চিনাকি অনন্ত মেচ ইউটিউব চেনেলটোৰ তেখেতো আহিছে। তেখেতৰ চেনেলটো চাব এবাৰ।